আপুনি কি ক'ব এই আন্দোলন যিহেতু আপুনি অব্যাহতি ল'বলৈ গৈছে? হয়, মই আজি সদৌ অসম মুছলিম যুৱ পৰিষদৰ যুটীয়া সম্পাদক হিচাপে আছিলোঁ। মই পৰিষদৰ পৰা অব্যাহতি লৈছোঁ, কাৰণ মোৰ পাৰিবাৰিক অসুবিধাৰ কাৰণে মই সংগঠনৰ কাম কাজ আগুৱাই নিব পৰা নাই। সেইকাৰণে মই আজি এই আপোনালোকৰ নিউজৰ মাধ্যমে চেনেলৰ মাধ্যমে মই অসমবাসীৰ আমাৰ সদৌ অসম মুছলিম যুৱ পৰিষদৰ যিসকল কৰ্মকৰ্তা আছে বা সদস্যসকল আছে তেওঁলোকক অৱগত কৰাইছোঁ যে মই আজিৰ পৰা আৰু সদৌ অসম মুছলিম যুৱ পৰিষদ নকৰোঁ, মই অব্যাহতি লৈছোঁ। মই প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি লৈছোঁ, বিষয়বৰ্গৰ পৰা অব্যাহতি লৈছোঁ। আৰু যিসকলে কৰি আছে মুছলিম যুৱ পৰিষদ তেওঁলোকে কৰক, হতাশ হ'ব নালাগে কোনো সদস্যই। মই য'তে থাকোঁ মানে সদায় লগত আছোঁ, জাতীয় সংগঠনবিলাকক সহযোগ কৰি যাম। এইখিনিয়ে মোৰ আজি সকলোৰে প্ৰতি আহ্বান, তেওঁলোকে সুকলমে সংগঠন পৰিচালনা কৰি নিয়ক, এইটো মোৰ সকলোৰে প্ৰতি আহ্বান থাকিব।